Hello my dear photons, welcome back to pattern classes. তো আজি আমি ফিজিক্সৰ আৰু এটা নতুন ক্লাছ লৈ আহি গৈছো তোমালোকৰ আগত। তোমালোক সবে বহুত ভালকে পঢ়ি আছা। মই মোৰ লাগিছে সবে ভালকে পঢ়ি আছা যেহেতু এক্সাম আহি আছে। বেয়াকে পঢ়াৰ সময় নাই এতিয়া। পঢ়িবই লাগিব আমি। তো আজি আমাৰ ক্লাছটোত আমি কি ডিসকাস কৰিম? আমি কিছুমান নিউমেৰিকেলস ডিসকাস কৰিম। বহুত বেছি সময় নলও তোমালোকৰ কাৰণ জানো এতিয়া তোমালোকৰ টাইমবোৰ বহুত বেছি ইম্পৰ্টেন্ট, বহুত বেছি প্ৰেচিয়াস। ঠিক আছে সো আমি কিছুমান নিউমেৰিকেলস ডিসকাস কৰিম নিউমেৰিকেলস পুৰৰ মই গুটেই সলভ নকৰো মই তোমালোকক কেনেকৈ সলভ কৰিব লাগে কোনবোৰ ফৰ্মুলা ইউজ হ'ব সেই প্ৰসেসটো দেখাই দিম বাকি তোমালোকে কিছুমান যিবোৰ কোৱেশ্চন সলভ কৰিব থাকে সেইবোৰ পিডিএফত তোমালোকে পাই যাবা আৰু কিছুমান ধৰা ওৱান লাইনাৰ যিবোৰ কোৱেশ্চন আছে সেইবোৰ পিডিএফত নাপাবও পাৰা গতিকে সব বস্তু তোমালোকে পিডিএফৰ আশাত নাথাকিবা কিছুমান মই ভিডিঅ' পঢ়াই থাকো ভিডিঅ'ত কৈ থাকোতেও কিছুমান কোৱেশ্চন মই কৈ থাকো সো সেইবোৰ অলপ ধ্যান ৰাখিবা যে কি কৈ গৈ আছো আৰু তাৰ লগতে যিবোৰ মানে কৰিব লগা যিবোৰ কৰি দিব লগিয়া সেইবোৰ পিডিএফত তোমালোকে পাই যাবা তাৰ লগতে আৰু আমি কিছুমান টপিক মই কিছুমান তোমালোকক দিম যিকিটা টপিক তোমালোকে এটলিষ্ট এইকিটা টপিক পঢ়িয়ে যাবা ৰিভিজন দিবা মানে এনেকুৱা কোৱা নাই যে অকল এইকিটাই পঢ়ি যাবা এইকিটাই আহিব বেলেগ নাহে ঠিক আছে তোমালোকে যিখিনি পঢ়িছা গোটেই বছৰটো যি পঢ়িলা সেইখিনি তুমি পঢ়িবাই তাৰ লগত এইকিটা টপিক যিকিটা মই দিম সেই টপিক কিটা মিস নকৰিবা ঠিক আছে সো তাৰ আমি সেই টপিকবোৰৰ আগতে আমি ইয়াত যেটো মানে আমি লাষ্ট ক্লাছত যোৱাকালি ক্লাছত যেটো আমি পঢ়িছিলো যে আমি এটা কোৱেশ্চন পেপাৰ ডিসকাস কৰিছিলো কটন ইউনিভাৰ্সিটিৰ কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰৰ আমি নিউমেৰিকেলছবোৰ ডিসকাস কৰিম কেটামান আমি কৰিছিলো কোৱেশ্চন আৰু বাকিখিনি আমি আজি কৰিম তাৰে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো এটো ঠিক আছে তো কোৱেশ্চনটো কি কৈছে The electric field part of an electromagnetic wave in vacuum is given below. So, এটা বিদ্যুৎ চুম্বকীয় তৰংগৰ ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ বিদ্যুৎ ক্ষেত্ৰৰ যেটো ইকুয়েশন বা সমীকৰণ হেতু আমাক দিয়া আছে। তাৰপৰ লাভ আছে what is the direction of propagation? যেটো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ বিদ্যুৎ চুম্বকীয় তৰংগটো কোনটো দিশত গতি কৰি আছে। What is the wavelength? বিদ্যুৎ চুম্বকীয় তৰংগটোৰ wavelength তৰংগ দৈৰ্ঘ্য আৰু write the expression for magnetic field part of the wave. তো ইয়াৰ যেটো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু দিয়া আছে magnetic field part of the wave লাগে তো আমি তাৰ কাৰণে ইকুয়েশনটো আমাক লিখিব লাগে ঠিক আছে সো এটো কিহৰ কোৱেশ্চন ইলেক্ট্ৰোম্যাগনেটিক ওয়েভছৰ কোৱেশ্চন এটো আমি কেনেকৈ সলভ কৰিম তাৰ আগত আমি চাইলো যে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ যেটো ইলেক্ট্ৰিক ফিল্ড বা ম্যাগনেটিক ফিল্ড হেকিটাৰ এক্সপ্ৰেশন কেনেকৈ হয় যে বিদ্যুৎ চুম্বকীয় তৰংগ এটা কি থাকে বিদ্যুৎ ক্ষেত্ৰ থাকে চুম্বক ক্ষেত্ৰ থাকে দুইটা বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰ দুইটা একে দশাত দোলন ঘটি থাকে দুইটা একে দশাত থাকে আৰু দুইটা কি হয় পৰস্পৰ লম্বভাৱে থাকে তাৰ মানে বিদ্যুৎ ক্ষেত্ৰটো যদি আমাৰ x অক্ষৰ দিশত আছে এনেকুৱাকে বিদ্যুৎ ক্ষেত্ৰটো যদি এনেকে আছে চুম্বক ক্ষেত্ৰটো এনেকে হ'ব এটা এনেকে অসিলেট কৰি আছে এটা এনেকে অসিলেট কৰি আছে আৰু হিহতৰ যেটো ডাইৰেকশন হেতু কি হ'ব নরমাল হ'ব মানে যদি বিদ্যুৎ ক্ষেত্ৰ x এক্সিসত অসিলেট কৰি আছে ম্যাগনেটিক ফিল্ড y এক্সিসত ডাইরেকশন অফ প্রপাগেশন হ'ব z তো তিনটা কি হয় মিউচুয়ালি পারপেন্ডিকুলার direction of electric field বা vibration of electric field vibration of magnetic field and the direction of propagation are mutually perpendicular to each other ঠিক আছে এটা ইলেক্ট্ৰিক ফিল্ডৰ ইকুয়েশন যদি আমি ইয়াৰ লগত কম্পেয়াৰ কৰো কেনেকুৱা হয় সোৱা E equal to এটো E not cos আছে cos of k এটো y আছে ন ky plus omega t I cap আছে I cap কি বুজায় x axis গতিকে এটো x তো সব বস্তুটো এনেকুৱা যে ইলেক্ট্ৰিক ফিল্ডটোত এক্সপ্ৰেশনৰ লাষ্টত কি আছে I cap তো আমাৰ কিহৰ কাৰণে ইউজ কৰো x axisৰ কাৰণে গতিকে ইলেক্ট্ৰিক ফিল্ডটো কোনটো এক্সিসত অসিলেট হৈ আছে x axisত ঠিক আছে আৰু এই যেটো ভ্যালু এটো কি দেব ইলেক্ট্ৰিক ফিল্ডৰ পিক ভ্যালু বা এম্প্লিটিউড যেটো আমি কওঁ সৰ্বোচ্চ মান বা বিস্তাৰ E নট যেটো ভ্যালু আমি কিমান হ'ব ইয়াত এটো ইকুয়েশন যেটো আমাক দি আছে তাৰ লগত স্ট্যান্ডাৰ্ড ইকুয়েশন যদি আমি কম্পেয়াৰ কৰো এটো পাম 3.1 নিউটন পাৰ কুলম ঠিক আছে তাৰ পিছত আছে ky যেটো y বা x থাকে ইয়াৰ ভিতৰত x y z কিবা এটা থাকিব সেই y টোৱে কি দিব ডাইৰেকশন অফ প্ৰপাগেশন যে কোনটো দিশত বিদ্যুৎ ক্ষেত্ৰটো গতি কৰি আছে ঠিক আছে মানে বিদ্যুৎ চুম্বকীয় তৰংগটো গতি কৰিছে বিদ্যুৎ চুম্বকীয় তৰংগৰ গতিৰ দিশ সো y ৰ লগত যেটো থাকে হেতু আমাক কি দিয়ে k হেতু যেটো আমি কি বুলি কওঁ propagation constant k y plus t ৰ লগত যেটো থাকে এটো হল ওমেগা ঠিক আছে এটা k equal to কি হয় k equal to হল 2 pi by lambda আৰু ওমেগা টো হল 2 pi by t ঠিক আছে ওকে এতিয়া সো এটা আমাক ফার্স্ট কি কৈছে হোৱাট ইজ দা ডাইৰেকশন অফ প্ৰপাগেশন তো এই ব্র্যাকেটৰ cos থিটাৰ ভিতৰত যেটো থাকিব ন x y z দিয়ে থাকে এটোৱে কি দিব
ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন তো ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন কি হ'ব y এক্সিছ ঠিক আছে তাৰপিছত কি কৈছে হোৱাট ইজ দ্য ৱেভ লেন্থ এতিয়া ৱেভ লেন্থৰ কাৰণে আমি এইটো ইউজ কৰিম সো ৱেভ লেন্থ এইটো হৈছে ন k ইকুৱেল টু কি হয় 2 পাই বাই লেমডা তো ইয়াত k ইকুৱেল টু কিমান হ'ব 1.8 ৰেডিয়ান পাৰ মিটাৰ সো k এর ভ্যালু লিখিবা 1.8 তারপরে তুমি ল্যামডার ভ্যালু উলাই দিবা ল্যামডা ইজ ইকুয়াল টু হবে 2 পাই ডিভাইড বাই 1.8 তারপরে তোমার ল্যামডার ভ্যালু আহি যাব যে ওয়েভলেন্থ কিমান হ'ব ঠিক আছে যদি আমাক টাইম পিরিয়ড উলাব দিলে হয় পর্যায়কাল তেতিয়া আমি এটো ইউজ কৰিলো টি এর লগত যেটো থাকে এটো কি দিয়ে আমাক ওমেগা ঠিক আছে তো ওমেগা ইকুয়াল টু কি হয় 2 পাই বাই টি গতিক এই ভ্যালুটো হৈ গল ওমেগা ইকুয়াল টু 2 পাই বাই টি টি ইকুয়াল টু হ'ব 2 পাই বাই ওমেগা সো 2 পাই ডিভাইড বাই এটো কৰিলে হেতু আমাক কি দিব টাইম পিরিয়ড দিব ঠিক আছে পর্যায়কাল তার পিছত আহি গেল রাইট দ্য এক্সপ্রেশন ফর ম্যাগনেটিক ফিল্ড পার্ট অফ দ্য ওয়েভ তো ম্যাগনেটিক ফিল্ডৰ ভ্যালু মানে ইকুয়েশনটো আমাক লিখিব দিয়ে এটা এই দুটাৰ ভিতৰত সো ম্যাগনেটিক ফিল্ডৰ ইকুয়েশন কেনেকুৱা হ'ব তে ম্যাগনেটিক ফিল্ডত b ইকুয়াল টু কি হ'ব b নট আৰু ভিতৰৰ এই পাৰ্টটো কি থাকিব দুইটা একে থাকিব কাৰণ কি চোৱাচোন ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড আমি কৈছো ন সেম ফেজত অসিলেট কৰি থাকে একে দশাত থাকে গতিকে cos থিটা পাৰ্টটো যেটো আছে এটো কি থাকিব সেম থাকিব গতিকে ইয়াত একো চেঞ্জ নহয় ky plus omega t ঠিক আছে চেঞ্জ টু কোত হ'ব এই b নটৰ ভ্যালুটো আমি ক্যালকুলেট কৰিব লাগে হেতু আমি কোৰ পৰা ক্যালকুলেট কৰিম ৰিলেশনটো এটো যে b e নট বাই b নট ইকুয়াল টু c c মানে স্পিড অফ লাইট ইন ভ্যাকুয়াম শূন্য মাধ্যমত পোহৰৰ বেগ যেটো হয় 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড গতিকে b নটৰ ভ্যালুটো হৈ যাব b নট হৈ যাব e নট বাই c তো e নট বাই c কৰি দিলে তোমালোকে b নটৰ ভ্যালুটো পাই যাবা বাকি এতিয়া থাকিল b যেটো আছে এটো কোন ফালে থাকিব সোয়া ইলেক্ট্ৰিক ফিল্ড x এক্সিছত আছে দ্য ওয়েভ টু গৈ আছে y এক্সিছত থাকিল কোনটো z এক্সিস গতিকে ম্যাগনেটিক ফিল্ড কোন ফালে থাকিব z এক্সিস বা তোমালোকে যদি সোয়া এফালে যদি মই লিখো এফালে কি হ'ব k ক্যাপ হ'ব যেনেকৈ ইয়াত i ক্যাপ আছে ম্যাগনেটিক ফিল্ডত এটো কি হ'ব k ক্যাপ কাৰণ i ক্যাপ মানে x এক্সিছত ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশন অফ প্ৰপাগেশন যে কোনটো দিশত বিদ্যুৎ চুম্বকীয় তৰংগটো গতি কৰিছে y অক্ষৰ দিশত গতিকে তাৰ দুইটাৰে লম্ব দিশত কি হ'ব z অক্ষৰ দিশত কি থাকিব চুম্বক ক্ষেত্ৰ ঠিক আছে সো কোৱেশ্চনটোৰ আনসাৰ আমাৰ হৈ গল এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাম ঠিক আছে মই অলপ ফাস্ট কৰাই আছো তো তোমালোকেও যেহেতু বহুত সময় কম তো তোমালোকে অলপ ফাস্টে চাবা সো ধুনিয়াকে বস্তুটো চাই লোৱা নেক্সট কোৱেশ্চনটো লৈ যাম আমি ঠিক আছে তো নেক্সট কোৱেশ্চনটো চোৱা কি আছে টুৰ ই নম্বৰৰ অৰ কোৱেশ্চনত এনেকৈ আছে যে এ ৰেডিও ওয়েভ এণ্ড ইনফ্ৰাসনিক wave have the same wavelength when traveling through air are their frequency same or different মানে একে তৰংগ দৈৰ্ঘ্যৰ ৰেডিও তৰংগ আৰু অবশব্দ বায়ুৰ মাজেৰে গতি কৰিলে ইহতৰ কম্পনাঙ্ক একে থাকিব নে বেলেগ হ'ব কাৰণ দৰ্শোৱা ঠিক আছে ফ্ৰিকুৱেন্সি এটা ফ্ৰিকুৱেন্সি আৰু স্পিডৰ মাজত ৰিলেশনটো আমি চাও ইয়াত চোৱা যেটো ইনফ্ৰাসনিক ওয়েভ আছে ৰেডিও ওয়েভ লাইটৰ স্পিডত মুভ কৰে যেটো হয় 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড বাকি ইনফ্ৰাসনিক ওয়েভ যেটো আছে তাৰ ভেলোসিটি হয় লাইটৰ মানে সাউন্ডৰ স্পিড মানে 343 মিটাৰ পাৰ সেকেন্ড তাৰ মানে ইনফ্ৰাসনিক ওয়েভ যেটো আছে অবশব্দ তাৰ স্পিড ৰেডিও ওয়েভ যেটো আছে ৰেডিও তৰংগ তাতকে কি হয় কম হয় মানে ইয়াৰ স্পিড কম ইয়াৰ স্পিড বেছি এতিয়া ওয়েভলেন্থ ফ্ৰিকুৱেন্সি আৰু স্পিডৰ মাজত ৰিলেশনটো এটো যে নিউ ইকুয়াল টু v বাই ল্যামডা ঠিক আছে এতিয়া আমাক কি কৈছে যে দুইটাৰ ওয়েভলেন্থ সেম আৰু সেম মিডিয়ামৰ মাজেৰে গতি এয়াৰৰ মাজেৰে গতি কৰিছে ওয়েভলেন্থ সেম ল্যামডা সব মানে সেম ল্যামডা সেম কিন্তু হেৰি বেলেগ ওয়েভলেন্থ বেলেগ মানে ভেলোসিটি বেলেগ তো এতিয়া ফ্ৰিকুৱেন্সি কাৰ বেছি হ'ব যাৰ ভেলোসিটি বেলেগ হ'ব ফ্ৰিকুৱেন্সি ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু কি ভেলোসিটি যে ফ্ৰিকুৱেন্সিটো যাৰ ভেলোসিটি বা স্পিড বেছি হ'ব তাৰে কি হ'ব ফ্ৰিকুৱেন্সি বেছি হ'ব এতিয়াৰ স্পিড কাৰ বেছি ৰেডিও ওয়েভৰ বেছি গতিকে ৰেডিও ওয়েভৰ ফ্ৰিকুৱেন্সি বেছি হ'ব আৰু ইয়াত আমাৰ কি হয় ইনফ্ৰাসনিক তাৰ স্পিড কম গতিকে তাৰ ফ্ৰিকুৱেন্সি কি হ'ব কম হ'ব গতিকে দুইটাৰ ফ্ৰিকুৱেন্সি সেম নহয় ঠিক আছে কিহৰ কাৰণে কাৰণ দুইটাৰ স্পিড বেলেগ এয়াৰত দুইটাৰ স্পিড বেলেগ ইনফ্ৰাসনিকৰ স্পিড কম 343 মিটাৰ পাৰ সেকেন্ড আৰু ৰেডিও ওয়েভ যেটো এটা ইলেক্ট্ৰোমেগনেটিক ওয়েভ হয় গতিকে তাৰ স্পিড হ'ব 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড ঠিক আছে তো এটো কোৱেশ্চনটো এটো হল তাৰ পিছৰ কোৱেশ্চন কি কৈছে চোৱা এ স্কয়াৰ লুপ অফ সাইড l মিটাৰ লাইজ ইন xy প্লেন in the region where the magnetic field is given by this what is the magnetic flux through the square তাৰ মানে এটা স্কয়াৰ আছে যেটো xy প্লেনত আছে তাৰ মানে আমি বৰ্ডটো যদি ধৰিলো বৰ্ডটো এটা x এক্সিস এটা y এক্সিস বৰ্ডটো xy প্লেনত আছে তো ইয়াৰ যেটো নরমাল ভেক্টৰ এনেকে থাকিব তাৰ মানে ক'ত থাকিব z এক্সিসত এতিয়া যদি মই এৰিয়া ভেক্টৰটো লিখো এৰিয়া ভেক্টৰটো মই কি লিখিব পাৰিম যেটো স্কয়াৰ লুপ কৈছে তো তাৰ এৰিয়াৰ ভ্যালু হ'ব l স্কয়াৰ আৰু এটো ডাইৰেকশন কি হ'ব xy যেটো প্লেন আছে তাৰ পারপেন্ডিকুলার তাৰ xy প্লেনত আছে তাৰ মানে z এক্সিসত হ'ব z এক্সিস মানে আমি কি লিখিব পাৰিম k ক্যাপ ঠিক আছে তাৰপিছত ম্যাগনেটিক ফিল্ড আমাক দিয়া আছে কোৱেশ্চনত ম্যাগনেটিক ফিল্ডৰ ভ্যালুটো এতিয়া আমাক কি ওলাব দিছে ফ্লাক্স ইলেক্ট্ৰিক ম্যাগনেটিক ফ্লাক্স মানে বৈদ্যুতিক আবেশ বৈদ্যুতিক ফ্লাক্সৰ ভ্যালু সো 5e = আমি লিখিব পাৰিম b ডট
A B আৰু A যেটো ডট প্ৰডাক্ট হেতু কি দিব আমাক ফ্লাক্স দিব তো সোয়া K cap আৰু K cap ডট প্ৰডাক্ট হ'ব কাকি K আৰু I ডট প্ৰডাক্ট 0 হ'ব K আৰু J ডট প্ৰডাক্ট 0 হ'ব K আৰু K ডট প্ৰডাক্ট হ'ব 1 গতিকে মাল্টিপ্লাই হ'ব L স্কয়াৰ B নট আৰু মাল্টিপ্লাই কি হ'ব 4 তো ডাইৰেক্ট মই ভ্যালুটো লিখি দিব পাৰিম B নট 4 আহিব L স্কয়াৰ 4 B নট L স্কয়াৰ এটো হ'ব ফ্লাক্স থ্ৰু দা সারফেস ঠিক আছে মন ৰাখিবা সোয়া xy প্লেনত যদি সারফেসটো আছে যেটো আমাৰ এজাৰ মাজৰ আমি ফ্লাক্স ওলাব লাগে তো তাৰ এৰিয়া ভেক্টৰ বা নরমাল ভেক্টৰ যেটো লম্ব ভেক্টৰ হেতু কোন ফালে হ'ব এই দুটাৰ পারপেন্ডিকুলাৰ তো xy এর পারপেন্ডিকুলার কি z তাৰ মানে এৰিয়া ভেক্টৰ এটো কি হ'ব k k আহিব ঠিক আছে এটো তো তাৰ পিছত আমি ইয়াৰ লগতে মই এটা কোৱেশ্চন কৈ দিও হা এই কোৱেশ্চনটো তোমালোকে হেৰিত এই কোৱেশ্চনটো মই পিডিএফত নাপাবা চাগে হা এই কোৱেশ্চনটো পিডিএফত নাই তো মই মুখে মুখে কৈ দিলো লিখা নাই তো নেক্সট আৰু এটা কোৱেশ্চন এনেকুৱা আছে আচ্ছা এই পেপাৰটোত কিছুমান এনেকুৱা কোৱেশ্চন এটা বেছি নহয় এটা দুটা কোৱেশ্চন আউট অফ সিলেবাস আছে তো তোমালোকে এনেকুৱা নহয় যে ফাইনেলত নাহিব পাৰে ফাইনেলত কেতিয়াবা খুব মানে ইউজুয়ালি নিদিয়ে বাট কেতিয়াবা এটা 1 মাৰ্কৰ 2 মাৰ্কৰ কোৱেশ্চন এটা আউট অফ সিলেবাস হ'ব পাৰে তো হেতু চাই ইমান পেনিক হ'ব নালাগে ঠিক আছে একো নাই তো আউ 1-2 কোৱেশ্চন নোৱাৰিলো এটা দুটা কোৱেশ্চন আমি বাকিখিনি কাৰণে হেই 1-2 মাৰ্কৰ কাৰণে বাকিখিনি যেতে বেয়া নহয় ইমান হেৰি নকৰিবা কেতিয়াবা কিমান ইজি কোৱেশ্চন আহি যে আমি কৰি দিব পাৰো ওকে তো যদি আমি ইয়াত এনেকুৱা সিচুৱেশন দা ইফ এ ম্যাগনেটিক নিডল ইজ কেপ্ট ইন এ নন ইউনিফর্ম ম্যাগনেটিক ফিল্ড যদি আমি ম্যাগনেটিক নিডল মানে চুম্বকীয় খলা এডাল বিষম চুম্বক ক্ষেত্ৰ এখনত স্থাপন কৰো তেতিয়া তাত কি হয় তেতিয়া when a magnetic needle is placed in a non-uniform magnetic field it experiences both torque and force তাৰ মানে যেতিয়া এটা বিষম চুম্বক ক্ষেত্ৰ এখনত চুম্বকীয় খলা এডাল আমি ৰাখিম তেতিয়া সেই চুম্বকীয় খলাডালে বৈদ্যুতিক চুম্বকীয় বল আৰু টৰ্ক দুইটাই অনুভৱ কৰিব ঠিক আছে কিন্তু যদি আমি সুষম চুম্বক ক্ষেত্ৰত ৰাখো ইউনিফর্ম ম্যাগনেটিক ফিল্ড দেন ইট অনলি এক্সপেৰিয়েন্সেস এ টর্ক কারণ রিজাল্টেন্ট ফোর্স কিমান হ'ব 0 হ'ব ইউনিফর্ম ম্যাগনেটিক ফিল্ড সবতে ম্যাগনেটিক ফোর্সৰ ভ্যালু সেম গতিকে সুষম চুম্বক ক্ষেত্ৰত ৰাখাৰ লগে লগে তাত অনলি টর্কে ক্রিয়া কৰি থাকে বাৰু মুঠ চুম্বকীয় বলৰ মান কি হ'ব 0 হ'ব ঠিক আছে গতিকে এইকেইটা কোৱেশ্চন হল তাৰ পিছত নেক্সট কোৱেশ্চনটো লৈ যাও আমি ওকে তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে A circular ring of diameter 0.2 meter placed in a uniform magnetic field of 0.4 Tesla. The ring is rotated about its diameter at a frequency of 60 Hz. If the ring has 50 turns, find the maximum number of induced EMF in the ring. তাৰ মানে এনেকুৱা ring এটা আছে ringটো এনেকুৱাকে rotate কৰি আছে ঠিক আছে তো এনেকুৱাকে magnetic fieldত rotate কৰি থাকিলে সেই ringটোত যেটো EMF induced হ'ব সেই induced sorry so hey induced EMF or value to calculate কৰিব লাগে এটো এই কনসেপ্ট ওপৰ তোমালোকৰ এক্সাৰসাইজ NCERT এর एग्जांपल এটা কোৱেশ্চন কৰি দিয়া আছে সো তোমালোকে ডাইৰেক্ট NCERT এর induced EMF ঠিক আছে এনে এটা এনেকুৱা a rod of length L is rotating in a uniform magnetic field তাৰ কাৰণে ফৰ্মুলাটো কৰি দিয়া আছে এই ফৰ্মুলাটোৰ ভ্যালুটো ডাইৰেক্ট মন ৰাখিবা E induced is equal to pi L square B into frequency ঠিক আছে a circular ring of diameter 0.2 এটা এই L to আমি কি হবে ইয়াৰ diameter তো ইয়াত তুমি L নে লিখে তো কি লিখিব পাৰা diameter d square লিখে সরি diameter নহয় radius তাৰ মানে d by 2 radius হ'ব ঠিক আছে L to ইয়াত length to যেটো আছে এটো কি হ'ব diameter নহয় radius হ'ব radius 0.2 তাৰ মানে 0.2 আধা কিমান কৰিলে 0.1 হ'ব is placed in a uniform magnetic field of 0.4 Tesla b এর ভ্যালু কিমান হ'ব 0.4 Tesla তাৰপিছত পাইৰ ভ্যালুটো জানাই আৰু ফ্ৰিকোয়েন্সি দিয়া আছে 60 Hz তো ইনডিউস EMF এর ম্যাক্সিমাম ভ্যালুটো এটো হ'ব ঠিক আছে এটো তোমালকে এই ফৰ্মুলাটোত বহাই কৰিলে আনসাৰটো আহি যাব ঠিক আছে তাৰ পিছৰটো কি কৈছে আমাক সোৱা কনভাৰ্সন অফ গ্যালভানোমিটাৰ ইনটু এন এমিটাৰ হেতুৰ ওপৰত কোৱেশ্চন এটা দিছে কি কৈছে এ মুভিং কয়েল গ্যালভানোমিটাৰ সোৱা নাম্বাৰ কিটা তোমালকে চাই যাব যে 2 অৰ কোৱেশ্চন হয়তো আৰু এটো 2h কোৱেশ্চনটো মই কোৱেশ্চন কিটা দি দিম তোমালকে হেই মতে কোৱেশ্চন খিনি ইয়াৰ পৰা চাই লবা আৰু পিডিএফ খিনি পিডিএফত মানে কি হল অলপ একেদিন অলপ ফুলস্থল হৈ আছে ন সো পিডিএফ ৰ গোটেই কোৱেশ্চনবোৰ তোমালকে সলভ নাপাব পাৰা মই নিউমেৰিক ফৰ্মুলা কিটা দি দিছো সেই ফৰ্মুলা মতে তোমালকে কৰি যাবা आंसर ওলাই যাব হৈ যায় এতে ইয়াত সোৱা আৰু লগে লগে কৰি যাব এনেকুৱা নহয় যে মই এতিয়া কোৱেশ্চন ভিডিওটো চাও তাৰ পিছত পিডিএফ ৰ পৰা কৰিম ভিডিওটো যেতিয়া চাইছো তেতিয়া কৰি লবা আৰু এটা বস্তু যে তোমালোকে ভিডিওটো তোমালোকৰ পঢ়াৰ যেটো পিক টাইম যেতিয়া আমি পঢ়ো যে সন্ধিয়াত আমি চাহটা খাই পঢ়িব বহিলো 7টা 8টা 9টা লৈকে আমি ধুনিয়াকে পঢ়িব পাৰো ঠিক আছে তেতিয়া মানে ব্ৰেক নামক নালাগে যেতিয়া তুমি ব্ৰেক লোৱা যে মই আধা ঘণ্টাৰ ব্ৰেক এটা লও সেই ব্ৰেক লোৱা টাইমত ভিডিও চলা
ঠিক আছে এই ভিডিঅ'ৰ এই কুৱেশ্যনখিনি চালা তাৰপিছত ভাত খাই আমি যেতিয়া ব্ৰেক লওঁ যে ভাত খাই অলপ টাইম ৰেষ্ট লৈ লওঁ তাৰপিছত আকৌ বহিম সেই ৰেষ্ট লোৱা টাইমত এই ভিডিঅ'খিনি চাব পঢ়াৰ যিখিনি মেইন পিক টাইম সেই টাইমত ভিডিঅ'খিনি চাব নালাগে ঠিক আছে যিমান যি ইম্পৰ্টেণ্ট হ'লেও তোমালোকৰ পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট গতিকে পঢ়াত ফ'কাছ কৰা তোমালোকে যিখিনি নিজে পঢ়িবা সেইখিনি বহুত বেছি হ'ব এই ভিডিঅ'খিনি তোমালোকৰ সেই এক্সট্ৰা যিখিনি টাইম আছে সেই এক্সট্ৰা টাইমখিনিত ৰেষ্ট কৰাৰ সময় নহয় এতিয়া ঠিক আছে কাৰণ পৰীক্ষা আছে গতিকে আমি সেই এক্সট্ৰা টাইমখিনিত ৰেষ্ট নকৰি এই ভিডিঅ'বোৰ চাম ওকে তো ভিডিঅ'বোৰৰ কুৱেশ্যনবোৰ চাম কুৱেশ্যনবোৰ লগে লগে ফৰ্মুলাকেইটা দি গৈছোঁ তো এইটো লগে লগে তোমালোকে হেডিবোৰ কৰি যাবা কুৱেশ্যনবোৰ ভেলুকেইটা পুট কৰি আনচাৰবোৰ ওলাই যাবা ঠিক আছে এতিয়া কি কৈছে এই মুভিং কয়েল গেলভেনোমিটাৰ এই মুভিং কয়েল গেলভেনোমিটাৰ অফ ৰেজিষ্টেঞ্চ 100 ওম তো গেলভেনোমিটাৰটো ৰেজিষ্টেঞ্চ দিয়া আছে যেটো আমি ক্যাপিটেল জি বুলি কওঁ যেটো হল 100 ওম ঠিক আছে is used as an emitter using a resistance of 0.1 ohm এটি এমিটার যেটি আমি গ্যালভানোমিটার একটা যেটি এমিটারক লগাও তেতিয়া তাত কি কৰো প্যারালালি এটা স্মল রেজিস্ট্যান্স কানেক্ট কৰি যেটো আমি শান্ট রেজিস্ট্যান্স বুলি কওঁ এই শান্ট রেজিস্ট্যান্সৰ ভ্যালু দিয়া আছে 0.1 হৈছে the maximum deflection current in the galvanometer তাৰ মানে galvanometerত maximum সব পুরা ফুল স্কেল ডিফ্লেকশনৰ কাৰণে যেটো কারেন্ট লাগে যেটো আমি IG বুলি কওঁ সেই IG ৰ ভ্যালুটো আমাক দিয়া আছে 100 মাইক্রো এম্পিয়ার মানে 10 to the power -6 তো 10 to the power -6 আর এটা হল 10 to the power -2 গতিকে এটা হয় +2 গতিকে এটা হৈ যাব 10 to the power -4 এম্পিয়ার ঠিক আছে তাৰপিছত কি কৈছে ফাইন্ড দা কারেন্ট ইন দা সার্কিট দ্যাট দা এমিটার shows full scale deflection এটা এমিটারে ফুল স্কেল ডিফ্লেকশন দেখাব লগিয়া হলে কারেন্ট তো সার্কিটত কিমানখিনি কারেন্ট ফ্লো হ'ব লাগিব তাৰ কাৰণে আমাৰ এমিটাৰৰ কনভাৰ্সনত যেটো আমি ফৰ্মুলাটো পাওঁ কোৱেশ্চনটো চাইছা তাৰ কাৰণে আসামিজ মিডিয়ামে তোমালোকে পিডিএফ টোত কোৱেশ্চনটো পাই যাবা ঠিক আছে So question to ইয়াত galvanometer formula to কি আছিল I equal to sorry S is equal to IG into G divided by I minus IG এতিয়া আমি ইয়াত I calculate কৰিব লাগে তো ফৰ্মুলাটোৰ পৰা তোমালোকে I calculate কৰিব পাৰিবা ঠিক আছে তো আমি নেক্সট কোৱেশ্চন টোলৈ যাওঁ আচ্ছা সো আগৰ কোৱেশ্চনটো যেটো আমি এই ফৰ্মুলাটো ইউজ কৰিছো E induced equal to pi L square এর জায়গাতে তো রেডিয়াস স্কয়ার রেডিয়াস তো হবে রেডিয়াস ইজ ইকুয়াল টু ডায়ামিটার বাই 2 ঠিক আছে স্কয়ার ইনটু b ইনটু ফ্রিকোয়েন্সি তো ইয়াত এটা বস্তু মই কবলৈ ৰৈ গল ইয়াত কি হ'ব নাম্বার অফ টাৰ্নস দিয়া আছে কোৱেশ্চনটো চাবা পাকৰ সংখ্যা সো হি নাম্বার অফ টাৰ্নস ইয়াত মাল্টিপ্লাই হ'ব এটা টাৰ্নৰ কাৰণে যদি নাম্বার অফ টাৰ্নস থাকে নাম্বার অফ টাৰ্নস ইয়াত মাল্টিপ্লাই হ'ব তেটো ফৰ্মুলাত কৰি ল'বা ওকে তো এতিয়া নেক্সট কোৱেশ্চনটো যোৱা কি কৈছে 2h অৰ কোৱেশ্চনটো এই মুভি A uniform conducting wire of length 12A and resistance R is wound up a current carrying coil in a the shape of a square of side A. Find the magnetic moment of the coil. ঠিক আছে তো কি কৈছে সোয়া 12A দৈৰ্ঘ্য আৰু R ৰোধৰ সুষম পৰিবেহী তার এডালেৰে A বাহু বিশিষ্ট বৰ্গাকৃতিৰ কুণ্ডলী এটা সৃষ্টি কৰা আছে ইয়াৰ চুম্বকীয় ভ্ৰামক কিমান হ'ব ওকে তো সোয়া ইয়াত কি কৈছে যে আমাৰ তাত প্ৰথমত এনেকা এটা ওয়্যাৰ আছিল যাৰ লেন্থ হল 12A তে সেই ওয়্যাৰটোক আমি কি কৰিলো এটা এনেকা স্কয়াৰ শেপ দি দিলো যেটো স্কয়াৰৰ সাইডৰ লেন্থ কিমান এই ওয়্যাৰটোক এনেকা হেৰি কৰি পেলাই পকাই স্কয়াৰ শেপ দি দিলো যাৰ সাইডৰ এটা সাইডৰ লেন্থ কিমান A ঠিক আছে তো এতিয়া কৈছে সেই ইয়াৰ মাজেৰে যেতিয়া কারেন্ট ফ্লো হ'ব কি কৰিবি ইয়াৰ মাজেৰে যদি এনেকে কারেন্ট ফ্লো এটা ম্যাগনেটিক ডাইপোল চুম্বকীয় দ্বিমেৰু হিচাপে আচৰণ কৰিব সেই চুম্বকীয় দ্বিমেৰুৰ চুম্বকীয় দ্বিমেৰু ভ্ৰামক ক্যালকুলেট কৰিব লাগে ম্যাগনেটিক ডাইপোল মোমেন্ট ম্যাগনেটিক ডাইপোল মোমেন্টৰ যেটো ফৰ্মুলা এটো হল I into A কারেন্ট into এরিয়া তো ইয়াৰ মাজেৰে যদি I কারেন্ট ফ্লো হৈ থাকে কারেন্ট into এরিয়া কইলে হেতু চুম্বকীয় দ্বিমেৰু ভ্ৰামক দিব এতিয়া তাৰ লগত আহিব নাম্বার অফ টাৰ্নস যে ইয়াত পাকৰ সংখ্যা কিমান হ'ব সেই পাকৰ সংখ্যাটো ওলাব লাগিব এতিয়া চোৱা ইয়াৰ টোটাল লেন্থ কিমান আছিল টোটাল লেন্থ আছিল 12A এটা যদি এনেকুৱা A সাইড এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান A তো গতিকে এটা বৰ্গৰ গোটেইখিনি লেন্থ কিমান হ'ব 4A তাৰ মানে এটা পাকত total number of turns total length কিমান হ'ব 4 তো total আমাৰ তাত length কিমান আছে 12 number of turns কিমান হ'ব ইয়াত number of turns কিমান হ'ব number of turns total length আমাৰ কিমান দি আছে 12A আৰু length of a বা perimeter of a square loop হেতু কিমান 4A তো এটো কিমান হ'ব এটো ক্যান্সেল কৰিলে হ'ব 3 তো number of turns হ'ব ইয়াত 3 number of turns হৈ গ'ল 3 তিনটা পাকৰ সংখ্যা কারেন্টৰ ভ্যালু I লিখিলো এরিয়া কারেন্ট যেহেতু আমাক দিয়া নাই এরিয়া এতে A হল এরিয়া এতে এরিয়াৰ ভ্যালু কিমান হ'ব পাই A স্কয়ার সরি A স্কয়ার পাই স্কয়ার ন কি হ'ব A স্কয়ার যেহেতু স্কয়ার দিছে তো স্কয়ারটো এরিয়া ইমান তো 3I A স্কয়ার এটো হ'ব ম্যাগনেটিক ডাইপোল মোমেন্ট অফ দা স্কয়ার লুপ ঠিক আছে তাৰ পিছত ওকে তো এটো হল তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ
ওকে তাৰপিছত তোমালোকে ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট যিটো আছে ইয়ঙৰ দ্বিচিত্ৰ পৰীক্ষা তাতে কেতিয়াবা কনচেপচুৱেল কুৱেশ্যন কিছুমান আহে যে যদি দুটা ছিদ্ৰৰ মাজত ডিষ্টেঞ্চ S1 আৰু S2ৰ মাজত ডিষ্টেঞ্চ কমাই দিওঁ বা বঢ়াই দিওঁ তেতিয়া ফ্ৰিঞ্জ উইথবোৰৰ বা ফ্ৰিঞ্জবোৰৰ কেনেকুৱাকৈ চেঞ্জ হ'ব পাৰে বা আমি যিটো কেপিটেল ডি আছিলে স্লিট আৰু স্ক্ৰীনৰ মাজত ডিষ্টেঞ্চটো কমাই দিওঁ বা বঢ়াই দিওঁ তেতিয়া কেনেকুৱা ধৰণৰ চেঞ্জ হ'ব পাৰে ঠিক আছে তো এনেকুৱা কিছুমান কুৱেশ্যন আহে যদি আমি হোৱাইট লাইট ইউজ কৰোঁ কি হয় আগতো তেনেকুৱা কুৱেশ্যন আহিছে তো তাৰ কাৰণে মই PDF-টোত কিছুমান কুৱেশ্যন কেইটামান দিম সেইকেইটা তোমালোকে লিখিব নালাগে জাষ্ট এবাৰ পঢ়ি ল'বা কেইটামান মাৰ্ক কৰি দিম মই কিতাপতে আছে কাৰোবাৰ যদি SLR আছে SLR বেক সাইডে সেই কুৱেশ্যনবোৰ আছে তো সেই কুৱেশ্যনবোৰ কনচেপচুৱেল কুৱেশ্যনবোৰ অলপ চাই ল'বা মই দি দিম তো তোমালোকে সেই কুৱেশ্যনবোৰ এবাৰ চাই ল'বা ঠিক আছে তাৰপিছত আমি এইখিনি কুৱেশ্যন কৰিলোঁ তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ যাওঁ ওকে তাৰপিছত এই নিউমাৰিকেলটো চোৱা কি কৈছে এ সোৰ্স ইমিটিং এ লাইট অফ ওয়েভলেন্থ 600 nanometer has a power output of 66 watt calculate the number of photons emitted by the source in 2 minutes তো এটা আমি ফর্মুলা ইউজ কৰিম E = h nu এটো ফর্মুলা ইউজ কৰিম এটা আমাক পাৱাৰ দিয়া আছে যেটো এটা লাইট হে লাইটৰ যেটো লাইটৰ পৰা যেটো ওয়েভ আহি আছে সেই ওয়েভটোৰ ওয়েভলেন্থ দিয়া আছে যেটো হল 600 nanometer তো nanometer-টো মিটাৰ লিখিলে 10⁻⁹ মিটাৰ হ'ব ঠিক আছে তো তারপর আমি ওলাব পারিম নিউ ইকুয়াল টু c বাই ল্যামডা তো c ল্যামডার ভ্যালু ওলাব পারিম তার পিছত কি কইছে তার পাওয়ারৰ ভ্যালু দিছে পাওয়ার ইকুয়াল টু কিমান আছে 66 ওয়াট মানে 66 জুল পার সেকেন্ড এক সেকেন্ডত ইমানখিনি পাওয়ার তো এক সেকেন্ডৰ টোটাল এনার্জি কিমান ইমিট কৰিব এনার্জি ইজ ইকুয়াল টু পাওয়ার ইনটু টাইম এক সেকেন্ড বলে আমাৰ টোটাল কিমান 2 মিনিটৰ কাৰণে তো টোটাল এনার্জি হ'ব পাওয়ার ইনটু টাইম পাওয়ার আমাক দি আছে 66 ইনটু 2 মিনিট সেকেন্ডত আমি কনভার্ট কৰিব লাগিব ওয়াট হল জুল পার সেকেন্ড তো সেকেন্ডত হ'ব 2 ইনটু 2 minutes কৈছে 2 into 60 এটো হগল টোটাল এনার্জি ঠিক আছে এটা সোয়া কিমানটা ফোটন ইমিট হৈছে যদি এটা ফোটন ইমিট হলে তেতিয়া কি হ'ব এটো যদি এনটা ফোটন ইমিট হয় 2 মিনিটত এটা ফোটন ইমিট নহয় ধৰি ললো 2 মিনিটত কেটা ফোটন ইমিট হৈছে এনটা সো টোটাল এনার্জি কিমান হ'ব nh নিউ তো তাৰপৰা আমি n ৰ ভ্যালু লাও টোটাল এনার্জি বাই এনার্জি অফ ইচ ফোটন এতে নিউ ইকুয়াল টু আমি ফর্মুলাটো ইউজ কৰিম c বাই ল্যামডা কাৰণ ফ্ৰিকুৱেন্সি দিয়া নাই ওয়েভলেন্থ দিয়া আছে সো e ইকুয়াল টু h c by lambda lambda to উপর যাব e into lambda h into c ঠিক আছে গতিকে এনার্জিৰ ভ্যালু এটো হ'ব h ৰ ভ্যালু তোমালোকে জানা 6.6 গতিকে একদম ধুনিয়াকে ক্যান্সেল যোৱাকে ভ্যালু কিটা দিয়া আছে ওলাই যাব তোমালোকে আনসাৰটো ইয়াৰ পৰা কৰি লবা ঠিক আছে সো এটো সলিউশনত নাই কিন্তু পিডিএফত নাই কাৰণ মই পিডিএফত ইমান জোৰ দি দিবা তোমালোকে ইয়াৰ পৰা চাইছে ভ্যালু কিনি পুট কৰি লগে লগে কোৱেশ্চনটো কৰি লবা ওকে তাৰপিছত আমি নেক্সট লৈ যাওঁ ঠিক আছে তো এই কোৱেশ্চনটো সোৱা কি আছে 2j or question তো a particle is dropped from a height h how does the de Broglie wavelength of the particle vary with height ঠিক আছে যে এটা পার্টিকল h হাইটৰ পৰা পেলাই দিছে তো সেই পার্টিকলটোৰ লগত যেটো ওয়েভলেন্থ মানে de Broglie wavelength de Broglie যেটো তৰংগ দৈৰ্ঘ্য জড়িত হৈ তৰংগ দৈৰ্ঘ্যটো উচ্চতাৰ হৈতে কেনেকৈ পৰিৱৰ্তন হ'ব ঠিক আছে সো তাৰ কাৰণে আমি বস্তুটো সোৱা বস্তুটো কেনেকুৱা যদি h হাইটৰ পৰা কিমান হাইট h হাইটৰ পৰা বস্তু এটা যদি এনেকে পেলাই দিছে সো বস্তুটো কি হ'ব ইনিশিয়ালি ইয়াৰ ভেলোসিটি প্ৰাৰম্ভিক বেগ কিমান হ'ব 0 হ'ব আৰু কন্টিনিউয়াসলি ইয়াৰ ভেলোসিটি কি হ'ব ইনক্ৰিজ হৈ থাকিব ডিউ টু দা এসিলাৰেশন ডিউ টু গ্ৰেভিটি এসিলাৰেশন ভ্যালু কিমান হ'ব g ঠিক আছে এতে হাইটৰ লগত ইয়াৰ চেঞ্জটো কেনে হ'ব যদি ই এতিয়া অলপ সময় পাছত ই সাপোজ h ডিসটেন্স ট্ৰেভেল কৰি h তললৈ আহিলে h হাইট ই তললৈ আহিলে ঠিক আছে তো h হাইট যদি তললৈ আহে তো h হাইট তললৈ আহাৰ পাছত ইয়াৰ ভেলোসিটি কিমান হ'ব তাৰ কাৰণে আমি ফৰ্ম ভেলোসিটি কেনে কলম v v² - u square is equal to twice as এই ফর্মুলাটি ইউজ করি তো v square minus into 0 square equal to twice g h so v square ঠিক আছে is equal to twice g h হ'ব আৰু v equal to কিমান হ'ব √2g h ঠিক আছে এতিয়া ভেলোসিটি আমি পাই গলো যে এট এনি ইনস্ট্যান্ট এই ইয়াৰ ভেলোসিটি তো হাইটৰ লগত ভেলোসিটি ৰিলেশনটো এটো হ'ব ঠিক আছে সো এটা আমি কৰিব কি লাগে de Broglie wavelength মানে ল্যামডা আৰু হাইটৰ মাজত ৰিলেশন ওলাব লাগে সো ল্যামডা is equal to আমাৰ ফর্মুলাটো কি হয় h by mv আমি যদি ভেলোসিটিৰ ভ্যালুটো বহাই তো ল্যামডা ইজ ইকুয়াল টু h বাই m ইনটু √2gh ঠিক আছে বাকি সব তুমি কনস্ট্যান্ট গতিকে আমি ডাইরেক্ট 1 ইজ ডাইরেক্টলি প্রপোর্শনাল টু কি লিখিব 1 বাই √h অকল হাইটটো চেঞ্জ হ'ব গতিকে এটো হ'ব আমাৰ আনসার ঠিক আছে ল্যামডা ইজ প্রপোর্শনাল টু 1 বাই √h ওকে ওকে তাৰপিছত কি কৈছে চোৱা এটো একদম ইজি কোৱেশ্চন টা টু চাৰ্জেস 3 into 10⁻⁸ coulomb and minus 2 into 10⁻⁸ coulomb are located 15 cm apart দুটা চার্জ দুটাৰ মাজত ডিসটেন্স আমাৰ 15 cm এতে কি হৈছে at what position the line joining the two charges
ইজ দ্য ইলেক্ট্ৰিক পটেনশিয়েল জিৰ' তো এই আধান দুটা সংযোগ কৰা যিটো লাইন সেই লাইনটোৰ কোনটো বিন্দুত কিমান দূৰত্বত কি হ'ব বৈদ্যুতিক বিভৱৰ মান 0 হ'ব তো সিম্পল এইটো চোৱা এটা মই ললো প্লাস q চাৰ্জ আছে বা q1 আৰু এটা চাৰ্জ হ'ল মাইনাস q2 ইহঁতৰ মাজৰ ডিসটেন্স আমাক দিয়া আছে 15 সেন্টিমিটাৰ ঠিক আছে এতিয়া কৈছে যে কিমান দূৰত্বত ইহঁতৰ দুইটাৰ কাৰণে বিভৱৰ মান 0 হ'ব ইলেক্ট্ৰিক পটেনশিয়েল 0 হ'ব তো আমি ধৰি ললো q1 ৰ পৰা x ডিসটেন্সত এখিনিত পটেনশিয়েল কিমান টোটাল পটেনশিয়েল 0 সো সেই ডিসটেন্সত টোটাল পটেনশিয়েল 0 হ'ব তাৰ মানে এটা পটেনশিয়েল হ'ব v1 q1 ৰ কাৰণে এটা পটেনশিয়েল হ'ব q2 ৰ কাৰণে দুইটা মিলি কিমান হ'ব 0 তো q1 ৰ কাৰণে পটেনশিয়েলৰ ফৰ্মুলা সিম্পল চোৱা পটেনশিয়েলৰ ফৰ্মুলা কি পটেনশিয়েল ডিউটি পইণ্ট চাৰ্জ এটা বিন্দু সমাধানৰ বৈদ্যুতিক বিভৱ k q by r ঠিক আছে সো এটা বিন্দু সমাধানৰ বৈদ্যুতিক বিভৱৰ ফৰ্মুলা হ'ল k q by r এই ফৰ্মুলাটো আমি বহাই দিম যে k q1 by r ৰ ভ্যালু x লৈছো প্লাস k q2 যেহেতু এটো মাইনাস আছে গতিকে মই মাইনাস q2 বুলি লিখিছো বাই কিমান হ'ব 15 minus x equal to কিমান হ'ব 0 ঠিক আছে বা মাইনাস নহলে ইয়াৰ ভ্যালুটো q2 এ লব পাৰা q2 মই মাইনাস নলাগে q2 এ লৈছো বৰু এটা q1 এটা q2 তো q2 ৰ ভ্যালুটো বহিব এটো আৰু q1 ৰ ভ্যালু বহিব এটাৰ কাৰণে পজিটিভ পটেনশিয়েল এটাৰ কাৰণে নেগেটিভ পটেনশিয়েল দুইটা মিলি 0 তো এটা ডিসটেন্স যদি x হয় বাকি ডিসটেন্সটো কিমান হ'ব এইখিনি ডিসটেন্স হ'ব 15 minus x তো এটো বহাই তোমালোকে x ৰ ভ্যালু উলাই দিবা আনসাৰটো আমাৰ আহি যাব ঠিক আছে এটো আমাৰ 3a কোশ্চেন তো হল এতিয়া 3a এর এটা অর কোশ্চেন আছে ফাইন্ড দ্য ইলেকট্রিক ফিল্ড ইন্টেন্সিটি ডিউ টু ইনফাইনাইটলি লং স্ট্রেট ওয়্যার এটা তোমালোকে কৈছিলা যে ডেরাইভেশন লাগে ডেরাইভেশন সোয়া প্রথম চ্যাপ্টাৰৰ গসেস লর যে তিনটা ডেরাইভেশন আছে গসেস লর অ্যাপ্লিকেশন যে আছে সেই তিনটা বহুত বেশি ইম্পর্টেন্ট তো সেই তিনটা ডেরাইভেশন তোমালোকে চাবা অ্যাপ্লিকেশন অফ গসেস ল ইলেকট্রিক ফিল্ড ডিউ টু ইনফাইনাইটলি লং স্ট্রেট ওয়্যার ইলেকট্রিক ফিল্ড ডিউ টু ইনফাইনাইটলি লং প্লেন শীট ইলেকট্রিক ফিল্ড ডিউ টু ইউনিফর্মলি চার্জ স্ফেরিক্যাল শেল তার লগতে গসেস লর যেটো প্রুফ হেতু চাবা আৰু তোমালোকে চাবা ইলেকট্রিক ফিল্ড ডিউ টু এ ডাইপোল এট এন এক্সিয়াল পয়েন্ট ইকুইটোরিয়াল পয়েন্ট ফার্স্ট চ্যাপ্টাৰৰ ডেরাইভেশন কিটা তোমালোকে অলপ চাবা ইম্পর্টেন্ট আছে ডেরাইভেশন কিটা ঠিক আছে ইলেকট্রিক ফিল্ড ডিউ টু এ ডাইপোল তাৰপিছত গসেস লর তিনটা অ্যাপ্লিকেশন এইখিনি তোমালোকে চাবা ঠিক আছে আচ্ছা তো এইটো হল ইলেকট্রিক ফিল্ড এতিয়া ইয়াত এটা কোশ্চেন দিছে ড্র দ্য গ্রাফ শোয়িং দ্য ভেরিয়েশন অফ ইলেকট্রিক ফিল্ড এন্ড ডিসটেন্স ফ্রম দ্য ওয়্যার ঠিক আছে সো এটা ওয়্যার যদি আছে ইয়া ওয়্যাৰৰ পৰা r ডিসটেন্সত যেটো ইলেকট্রিক ফিল্ডৰ ভ্যালু তো তোমালোকৰ মনত আছে কিমান আহে lambda by 2 pi r ঠিক আছে lambda by 2 pi তো ইয়াত ইলেকট্রিক ফিল্ড ইজ ইনভার্সলি প্রপোর্শনাল টু r যেমানে ডিসটেন্স বাঢ়ি যাব ইলেকট্রিক ফিল্ডৰ ভ্যালু কি হৈ যাব কমি কমি গৈ থাকিব তো তাৰ ভেৰিয়েশনটো এনেকুৱা হ'ব এটো ডিসটেন্স এফালে r আৰু এই ডিসটেন্স এফালে এটো হল ইলেকট্রিক ফিল্ড তো এই গ্ৰাফটো ড্ৰ কৰিব যেটো কিতাপত আছে সকে তো তোমালোকে এই গ্ৰাফটো ড্ৰ কৰি লবা ঠিক আছে তো এই কোশ্চেনটো সোয়া যে 3i যেটো অর কোশ্চেন আছে অর কোশ্চেনটো ডায়োডৰ এটা কোশ্চেন আছে সেমিকন্ডাক্টৰৰ কোশ্চেনটো অলপ চাবা যে কোশ্চেনটো দিয়া কাম কৈছে কি যে ইয়াত এটা ডায়োড দিয়া আছে ডায়োডটোৰ যেটো ভোল্টেজ ড্ৰপ এই ডায়োডটোৰ যেটো ভোল্টেজ ড্ৰপ হয়তো 0.5 ভোল্ট আৰু তাত আমি ভোল্টেজ যেটো সোর্স ব্যাটারি লগাইছো 1.5 ভোল্ট ইয়াত এটা ৰেজিস্ট্যান্স লগাইছে আৰু সেই আৰৰ ভ্যালুটো আমি ক্যালকুলেট কৰিব লাগে আৰু এটা পাৰ্ট দিয়া আছে ডায়োডটোৰ যেটো পাৱাৰ ঠিক আছে পাওয়ার রেটিং ডায়োডৰ যেটো পাওয়ার রেটিং অসমীয়াত কলে কি হ'ব সৰ্বোচ্চ ক্ষমতাৰ যেটো ভ্যালু হেতু দিয়া আছে 100 মিলিওয়াট তে ইয়াৰ পৰা এই ৰেজিস্ট্যান্সৰ ভ্যালুটো আমি ক্যালকুলেট কৰিব লাগে ঠিক আছে সোয়া কোশ্চেনটো আমাৰ 3i অর কোশ্চেন তাৰ পাছৰ পৰা 4 নম্বৰ কোশ্চেন তো স্টার্টস 4 মার্কসৰ 5 মার্কসৰ কোশ্চেন স্টার্ট হ'ব ঠিক আছে সো এই কোশ্চেনটো আমি কেনেকৈ কৰিম প্ৰথমতে আমি সোয়া টোটাল ভোল্টেজ আমাৰ 1.5 তাৰ পৰা ডায়োডত কিমানখিনি ভোল্টেজ ড্ৰপ হ'ব 0.5 ভোল্ট এতিয়া ইয়াৰ পৰা আমি ডায়োডৰ ৰেজিস্ট্যান্স উলাম ডায়োডৰ ৰেজিস্ট্যান্স উলোৱাৰ আগতে আমি ডায়োডত কারেন্টৰ ভ্যালুটো আমি উলাব পাৰিম এতিয়া পাৱাৰৰ কাৰণে আমাৰ তাত এটা ফৰ্মুলা আছে p = i * v গতিকে তাৰ পৰা যদি আমি i হলো i = কিমান হ'ব v / p সরি i = হ'ব p / v p তো p আছে ইয়াত 100 মিলিওয়াট তাৰ মানে 10⁻³ ওয়াট আৰু ভিৰ ভ্যালু কিমান দিছে 0.5 ভোল্ট সো এটো হৈ যাব 10⁻⁻1 ডিভাইড বাই 0.5 গতিকে 1/10 ইনটু 0.5 তো এটো হৈ গল 1/5 তাৰ মানে 0.2 এম্পিয়াৰ গতিকে ইয়াৰ মাজৰে কারেন্ট কিমান ফ্লো হৈ আছে i = 2 এম্পিয়াৰ কারেন্ট ফ্লো হৈছে দে আমি ৰেজিস্ট্যান্সটো নুলালে চলিব যদি ৰেজিস্ট্যান্স উলাব তেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰিম p = v² / r
ঠিক আছে তো ডায়োডটোৰ ৰেজিষ্টেন্স ওলাবলগীয়া হলে R = হৈ যাব V²/P আমি ডাইৰেক্ট কাৰেন্টটো ওলাই দিছো যে টোটাল এই ডায়োডটোৰ মাজৰে কিমান কাৰেন্ট ফ্লো হ'ব পাৰিব ম্যাক্সিমাম ইমান কাৰেন্ট ফ্লো হ'ব পাৰিব এতিয়া R ৰ ভ্যালু যদি আমি লওঁ সো ইয়াৰ টোটাল ৰেজিষ্টেন্স কিমান হ'ব 1.5 ভোল্ট সাপ্লাই কৰিছো তাৰ পৰা 0.5 ভোল্ট ইউজ হ'ব ডায়োডটোক ফৰৱাৰ্ড বায়াছত আনিবলৈ যেটো আমি বেৰিয়াৰ পটেনশিয়াল বা ডায়োডটোৰ যেটো থ্ৰেশহোল্ড পটেনশিয়ালৰ ভ্যালু পাও হেতু হল 0.5 ভোল্ট তো টোটাল ইফেক্টিভ পটেনশিয়াল আমাৰ কিমান হ'ব 1.5 minus 0.5 তো এটো হৈ যাব 1 ভোল্ট হৈ গল EMF এটা টোটাল ৰেজিষ্টেন্স কিমান হ'ব R প্লাস ডায়োডটোৰ ৰেজিষ্টেন্স হেতু হ'ব বা আমি যদি চাও ইমানখিনি হেৰি কি হল ডায়োডটোৰ ৰেজিষ্টেন্স যদি আমি ওলা তো এতিয়া আমি যেটো কাৰেন্টৰ ওহমছ ল যদি আমি ইয়াত ইউজ কৰো ঠিক আছে এতিয়া সোয়া আমি 1.5 ভোল্ট 0.5 ভোল্ট 1.5 ৰ পৰা 0.5 ভোল্ট ইয়াত ড্ৰপ হৈ গল তো ৰেজিষ্টেন্সৰ এক্ৰছত ভোল্টেজ কিমান হ'ব 1 ভোল্ট আৰু ইয়াৰ মাজৰে কাৰেন্ট কিমান ফ্লো হৈছে আমি পাই গলো যেহেতু সিৰিজত লগোৱা আছে তো কাৰেন্ট 0.1 এম্পিয়াৰ গতিকে ৰেজিষ্টেন্সৰ ভ্যালুটো হ'ব R = V/R সৰি R = V/I ভিৰ ভ্যালু আমাৰ কিমান আহিছে V আহিছে 1 ভোল্ট আৰু ইয়াত কাৰেন্টৰ ভ্যালু হৈছে 0.2 তো এটোৰ ভ্যালু হ'ব 5 ওহম ঠিক আছে সো এটো আমাৰ কোৱেশ্চনটো হৈ গল ঠিক আছে এতিয়া সোয়া আমি বহুতখিনি নিউমেৰিকেল ডিসকাস কৰিলো আমি বহুত বেছি সময় ভিডিওটো নবনাবলৈ তোমালোকক কৈছিলো সোয়া বহুত বেছি আমি তোমালোকৰ কাৰণে মই যিমানখিনি পাৰো কষ্ট কৰি আছো আৰু কৰি গৈ থাকিম সো তোমালোকৰো এতিয়া এটা অলপ কষ্ট কৰিব দিছো যে মই এখিনি ভিডিও কৰলো বাকি যিখিনি এই পেপাৰটোত নিউমেৰিকেলছ খিনি আছে হে নিউমেৰিকেলছ খিনি মই উইথ নাম্বাৰ সলভ কৰি PDF ত দি দিছো সো তোমালোকৰ অলপখিনি কষ্ট কৰা যে হে নিউমেৰিকেলছটো এখিনিতন কৰিলে তাৰ লগত হে নিউমেৰিকেলছ খিনি তোমালোকে কৰি লবা ঠিক আছে নিজে কৰি লবা সলভ কৰি থৈছে যদি কিবা ডাউট থাকে মোক জনাবা নাম্বাৰ আছে সবৰ তাতে বা কমেন্টত জনাবা গতিকে আমি এখিনি নিউমেৰিকেলছ ডিসকাস কৰিছো তাৰ পিছত বাকি যিখিনি এটো ইয়াৰ নিউমেৰিকেলছ আছে হে নিউমেৰিকেলছ খিনি PDF ত দি দিছো তো তোমালোকে PDF ৰ পৰা বস্তুবোৰ চাই লবা ঠিক আছে ওকে তাৰ লগতে আমাক ষ্টুডেন্ট এটাই কৈছিলে যে মিউচুৱেল ইন্ডাক্টেন্সৰ যেটো ডেফিনেশন হেতু আমাক হেতু বুজাই দিব দিছিলে অলপ ঠিক আছে কোনোবা এজন ষ্টুডেন্টে নামটো মোৰ মনত নাই সো মিউচুৱেল ইন্ডাক্টেন্সৰ যেটো ডেফিনেশন মই যদি বুজাবলৈ যাও যে মিউচুৱেল ইন্ডাক্টেন্স কি হয় যেতিয়া ইয়াত এটা সলেনয়েড আছে আৰু তাৰ ওচৰত আৰু এটা সলেনয়েড আছে এটা সলেনয়েডত আমি ব্যাটাৰি লগাই দিছো ব্যাটাৰি লগোৱাৰ লগে লগে সলেনয়েডটোৰ মাজেৰে কি হ'ব কাৰেন্ট ফ্লো হ'ব আৰু এটা সলেনয়েডত মই কি কৰিছো গ্যালভানোমিটাৰ লগাই দিছো ঠিক আছে এতিয়া যদি মই ইয়াত সুইচ এটা লগাই দিছো সুইচটো অন অফ কৰি থাকো তেতিয়া কাৰেন্টৰ ভ্যালুটো এবাৰ I ম্যাক্সিমাম হ'ব এবাৰ কাৰেন্টৰ ভ্যালুটো 0 হ'ব তেতিয়া কাৰেন্টৰ ভ্যালুটো যদি 0 হয় বা ম্যাক্সিমাম হয় এতিয়া কাৰেন্ট পাস হোৱাৰ লগে লগে সলেনয়েডৰ ভিতৰত এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব যেটোৰ ভ্যালু হ'ব B = mu0 Ni এই যেটো ডেৰিভেশন ম্যাগনেটিক ফিল্ড ইনসাইড এ সলেনয়েড হেতু এবাৰ চাবা ইম্পৰ্টেন্ট আছে ঠিক আছে এতিয়া এই ম্যাগনেটিক ফ্লাক্সটো এই ওপৰৰ কয়েলটোৰ লগত লিংক হ'ব যেতে আমি কারেন্ট চেঞ্জ কৰিম ইয়াত ম্যাগনেটিক ফিল্ড চেঞ্জ হ'ব ম্যাগনেটিক ফিল্ড চেঞ্জ হলে ম্যাগনেটিক ফ্লাক্স চেঞ্জ হ'ব এটোক আমি কও প্ৰাইমাৰী বা মুখ্য কুণ্ডলী আৰু এটোক আমি কও সেকেন্ডাৰী বা গৌণ কুণ্ডলী ঠিক আছে সো ইয়াৰ লগত যদি আমি কারেন্টটো পাস কৰো কারেন্টটো চেঞ্জ হোৱাৰ লগে লগে ইয়াৰ ভিতৰত যেটো ম্যাগনেটিক ফিল্ড কারেন্ট চেঞ্জ হলে ম্যাগনেটিক ফিল্ড চেঞ্জ হ'ব ম্যাগনেটিক ফিল্ড চেঞ্জ হলে ম্যাগনেটিক ফ্লাক্স চেঞ্জ হ'ব বৈদ্যুতিক চুম্বকীয় ফ্লাক্স চেঞ্জ হ'ব চুম্বকীয় ফ্লাক্স চেঞ্জ হলে এই যেটো সেকেন্ডাৰী কয়েল গৌণ কুণ্ডলীত কি হ'ব এটা আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হ'ব বা ইনডিউসড EMF এটা প্ৰডিউস হ'ব যেটোক আমি কি বুলি কও মিউচুৱেল ইন্ডাক্টেন্স ঠিক আছে সো মিউচুৱেল ইন্ডাক্টেন্স যেটো হয় তা তেনেকুৱা যে ইনডিউসড EMF in the coil in the secondary coil is directly proportional to the current in the primary coil by the jodi coil 1 lo etu coil 2 lo the induced EMF in the second coil induced is directly proportional to the current in the first coil so E induced is equal to eta constant ahibo jeto ami mutual inductance boli ko in I1 so M is equal to E2 by I1 এই রেশিওটো আমি কি বলি কো মিউচুয়াল ইন্ডাক্টেন্স তো মিউচুয়াল ইন্ডাক্টেন্সৰ যেটো ডেফিনিশন হ'ব সো মিউচুয়াল ইন্ডাক্টেন্স ইজ দা রেশিও অফ দা ইনডিউসড EMF in a coil due to the change in the current in the neighboring coil ঠিক আছে তাৰ মানে অসমীয়া যদি চাও যে পাৰস্পৰিক আবেশ গুণাঙ্কটো কি হ'ব যদি দুটা ওচৰা ওচৰিকৈ আমি কুণ্ডলী দুটা ৰাখি থৈছো বা সলেনয়েড কুণ্ডলী দুটা আছে সো কোনো এটা মিউচুয়াল ইন্ডাক্টেন্স হল যে এটা কুণ্ডলীত গৌণ কুণ্ডলীত আবিষ্ট হোৱা বিদ্যুৎ চালক বল আৰু মুখ্য কুণ্ডলীত প্ৰবাহৰ যেটো অনুপাত ঠিক আছে সেই অনুপাতটোকে আমি কি বুলি কৈছো মিউচুৱেল ইন্ডাক্টেন্স ঠিক আছে সো ইয়াত মিউচুৱেল ইন্ডাক্টেন্স ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু ইয়াত di/dt হয় ঠিক আছে di/dt গতিকে এটো হ'ব di/dt গতিকে ইয়াত আমাৰ ফৰ্মুলাটো আহিব E2 / di1/dt
ঠিক আছে গতিকে বস্তুটো এনেকুৱা যে মুখ্য কোনো এটা কুণ্ডলীত আবিষ্ট হোৱা বিদ্যুৎ চালক বল আৰু তাৰ ওচৰত যেটো গৌণ ওচৰত থকা কুণ্ডলী এটাত যেটো প্ৰবাহৰ পৰিৱৰ্তনৰ হাৰ সেই দুটাৰ যেটো অনুপাত সেই অনুপাতটোকে আমি কি বুলি কম সেই কুণ্ডলী দুটাৰ পাৰস্পৰিক আবেশ গুণাঙ্ক সো মিউচুৱেল ইন্ডাক্টেন্স ইজ দ্য ৰেশিও অফ দ্য ইনডিউসড ইএমএফ ইন এ কয়েল ডিউ টু দ্য change in the rate of the change of induce the rate of change of current in the secondary coil ঠিক আছে ই induce তো ফর্মুলা তো আমার হয়ে গল এটো ওকে তো আমি নেক্সট পার্ট তো লৈ যাও আচ্ছা ইয়াৰ ডেফিনেশন তো আমি মিউচুৱেল ইন্ডাক্টেন্সৰ যেটো ডেফিনেশন হেতু আমি এনেকেও দিব পাৰো যে যদি আমাৰ দুটা কয়েল আছে ওচৰা-ওচৰি ঠিক আছে যে এটো এটা কয়েল তাৰ ওচৰত আৰু এটা কয়েল সো যদি মুখ্য কুণ্ডলী এটো আৰু এটো হল গৌণ কুণ্ডলী ঠিক আছে গ্যালভানোমিটার তো মুখ্য কুণ্ডলীৰ মাজেৰে যদি মই কারেন্ট পাস কৰো হে মুখ্য কুণ্ডলীত এটা চুম্বক ক্ষেত্ৰ ম্যাগনেটিক ফিল্ড এটা প্ৰডিউস হ'ব প্ৰাইমাৰী কয়েলত আৰু হেইখিনি লিংক হ'ব সেকেন্ডাৰী কয়েলৰ লগত সো ইয়াত আমি ডাইৰেক্ট ক'ব পাৰিম যে ফ্লাক্স linked with the secondary coil is directly proportional to the current in the primary so flux is equal to mutual inductance into current in the primary so mutual inductance hoye jabo flux in the secondary divided by current in the primary so mutual inductance or definition ta maine ko so mutual inductance is defined as the ratio of the flux in the secondary coil due to the change in the current due to the current in the primary coil ঠিক আছে যে মুখ্য কুণ্ডলী এটাত প্ৰবাহ চালিত হলে গৌণ কুণ্ডলীৰ লগত যদি গৌণ কুণ্ডলীৰ লগত মুখ্য কুণ্ডলীত যদি আইপি প্ৰবাহ চালিত হয় গৌণ কুণ্ডলীৰ লগত সংযুক্ত হোৱা ফ্লাক্স যদি ফাই এস হয় তেতিয়া গৌণ কুণ্ডলীৰ লগত সংযুক্ত হোৱা ফ্লাক্স আৰু মুখ্য কুণ্ডলীৰ মাজেৰে চালিত প্ৰবাহৰ যেটো অনুপাত হেতু আমি কি বুলি কম সেই কুণ্ডলী দুটাৰ সেই কুণ্ডলী যুগ্মৰ কি বুলি কম আমি মিউচুৱেল ইন্ডাক্টেন্স বা পাৰস্পৰিক আবেশ গুণাঙ্ক ঠিক আছে এইখিনি আমি কৰিলো এতিয়া তোমালোকক চোৱা মই তোমালোকৰ ফাৰ্স্ট চ্যাপ্টাৰ जिकिटा चैप्टर मेनली न्यूमेरिकल्स आमार लागे फर्स्ट चैप्टर सेकेंड चैप्टर कारेंट इलेक्ट्रिसिटी मुविंग चार्ज एंड मैग्नेटिज्म ठीक है अल्टरनेटिंग कारेंट तारपिছত हेतु की বুলি কয় আমাৰ अल्टरनेटिंग कारेंटर পাছত তারপিছত আমাৰ এ হেৰি ৰে অপটিক্স এই ছটা চ্যাপ্টাৰৰ যিকিটা ডিৰাইভেশন মোস্ট ইম্পৰ্টেন্ট ডিৰাইভেশন যিকিটা আমি পঢ়িব লাগিব মই হেকিটাৰ লিষ্ট এটা মই বনাই পেলাই এই হেৰিটোৰ লগত এই আমাৰ ভিডিওটোৰ ওয়েবসাইটত আমাৰ পেটাৰ্ন www.patternClasses.in তাত তোমালোকে পাই যাবা সেই টপিকখিনি তোমালোকে পঢ়ি দেবা যিকিটা টপিক মই লিখি দিছো ঠিক আছে সবে ইম্পৰ্টেন্ট টপিক কিটাৰ কথা কৈ আছিল সো সেই টপিক কিটা তোমালোকে এটলিষ্ট পঢ়িবাই ঠিক আছে তো হেতু মানে এনেকুৱা নহয় যে মই বাকিবোৰ পঢ়িব কোৱা নাই তোমালোকে জি পঢ়িছা এইবোৰ পঢ়েবাই আৰু সেই যিকিটা টপিক মই লিখি দিছো সেই টপিক কিটা চাই যাবাই ঠিক আছে সো তোমালোকে হিমানখিনি অলপ কষ্ট কৰিব লাগিব তোমালোকৰ সবৰে নোটস আছে নোটস নাথাকা নহয় আৰু কেতিয়া কাৰো এতিয়ালৈকে সো সবৰে নোটস আছে তোমালোকে ধুনিয়াকে এই ভিডিওটো চোৱা তাৰ লগত ইয়াৰ পৰা যদি এটা দুটা কোৱেশ্চন ৰৈ গল নিউমেৰিকেলস কৰিব পাৰা নাই কাৰণ ভিডিওটো বহুত বেছি ডাঙৰ নকৰো তোমালোকৰ সময় কথা আছে বহুত বেছি ইম্পৰ্টেন্ট এটা তোমালোকৰ সময়খিনি তো ইমানখিনি লৈকে আজি আমি কৰিলো তাৰ পিছত কাইলে অহাকালি মই ট্রাই চেষ্টা কৰি আছো দুটা ভিডিও বনাবৰ কাৰণে এটা আমি দিনতে দিম আৰু এটা সন্ধিয়া দিম ঠিক আছে সো এই ভিডিও কিটাটো কিছুমান আৰু বেলেগ আমি নিউমেৰিকেলস বা থিওৰি আমি কিছুমান ডিসকাস কৰিম বুলি ভাবিছো যেহেতু ডিৰাইভেশন বোৰ ডিসকাস কৰা বহুত ডাঙৰ হৈ যায় তো মই তথাপি এটা দুটা ডিৰাইভেশন ডিসকাস কৰিম বুলি ভাবি আছো যেকিটা আমাৰ ষ্টুডেন্টে তোমালোকে যিবোৰ হয় তাৰপৰা তোমালোকে কমেন্ট কৰিবা ভিডিও যে আমাৰ এটো ডিৰাইভেশন লাগে বা কিবা লাগে কাৰণ সব ডিৰাইভেশন এই সময়ত ডিসকাস কৰাটো সম্ভৱ নহয় আৰু মই ভাবো ভালো নহয় ঠিক আছে সো তোমালোকে যিমানখিনি কৰি আছা হেখিনি পঢ়া আৰু নিউমেৰিকেলস এটো আছে নেক্সট ভিডিওত আমি আৰু নিউমেৰিকেলস লৈ আহিম আৰু কেটামান নিউমেৰিকেলস মই কৰাম তো এইখিনি ভিডিও তোমালোকে চোৱা এই ভিডিও তাৰ পৰা যিখিনি নিউমেৰিকেলস আছে নিউমেৰিকেলস খিনি কৰিবা আৰু ধুনিয়াকে পঢ়ি থাকা পৰীক্ষা বহুত ভাল হ'ব বহুত বেছি টেনচন ল'ব নালাগে ঠিক আছে এতিয়া কেতিয়াবা এনেকুৱা হয় যে বস্তুটো এনেকুৱা হয় মই পঢ়িলো পঢ়াৰ লগে লগে পাহৰি গৈছো যে কিবা এটা টপিক মই পঢ়িলো আধা ঘণ্টা পাছত পাহৰি গৈছো এনেকুৱা সবৰ লগতে হয় আমি পঢ়োতে আমাৰ লগতো হৈছে মই যেতিয়া পৰীক্ষা দিব গৈছিলো পৰীক্ষা দিয়াৰ আগত যেতিয়া বেল মাৰিছে ওয়াৰ্নিং বেল তেতিয়া মোৰ এনেকুৱা লাগিছে মই সব পাহৰি গৈছো একো মনত নাই ঠিক আছে তো এনেকুৱা সবৰ লগতে হয় কিন্তু পৰীক্ষাৰ কোৱেশ্চন পেপাৰ যেতিয়া আহে তেতিয়া আমি যেহেতু প্ৰেক্টিস কৰিছো গতিকে কোৱেশ্চন পেপাৰ দেখা লাগে আমাৰ হাতে লিখা ষ্টাৰ্ট কৰি দিয়ে ভয় খাবলগীয়া বস্তু একো নাই বহুত সিলেবাস ডাঙৰ সেই কাৰণে এটো প্ৰবলেম আহে সবৰে একো ভয় খাবলগীয়া নাই ধুনিয়াকে প্ৰেক্টিস কৰি যোৱা নিজৰ পঢ়া ভালকে পঢ়া কষ্ট কৰা বহুত বেছি দিন সময় না বহুত বেছি সময় কষ্ট কৰিব নালাগে কেইদিনমান আমি অলপ কষ্ট কৰিব লগিয়া আছে এইখিনি সময় কষ্ট কৰা তোমালোকে নিশ্চয় ভাল ফল পাবা
ঠিক আছে আৰু তোমালোকৰ কাৰণে আমিও কষ্ট কৰি আছোঁ সো তোমালোকে পঢ়া ভাল ফল পাবা আৰু নেক্সট ভিডিও তোমালোকে আৰু মই কৈছোঁ যে তোমালোকৰ যেটো প্ৰিচিয়াছ টাইম সেই টাইমখিনিত ভিডিওটো চাব নালাগে তোমালোকৰ যিখিনি ফ্ৰী টাইম যেটো টাইমত আগতে তোমালোকে ফ্ৰী আছিলা ৰিলেক্স কৰিছিলা সেই ৰিলেক্স কৰা টাইমখিনিতো নাই সেই ৰিলেক্স কৰা টাইমখিনিৰ জায়গা তোমালোকে মোক 1 ঘণ্টা দিয়া ভিডিওটো চোৱা নিউমেৰিকেলছখিনি কৰা ভাল হ'ব এক্সাম ঠিক আছে আমি আকৌ লগ পাম বাই বাই